হয়, মই মৃদুল হক প্ৰাক্তন সভাপতি মাদ্ৰাছা ছাত্ৰ সন্থাৰ পৰা আছিলোঁ আৰু মই বিভিন্ন সংখ্যালঘু সংগঠনৰ লগত জড়িত হৈ আছিলোঁ। এতিয়া মই BTADৰ বাসিন্দা হিচাপে মই আশা কৰোঁ যে BTADৰ এই অঞ্চলটোত সামগ্ৰিকভাৱে উন্নয়ন হওক। আমি বিগত সময়ত আগ্ৰামৰ মহিলাৰ নেতৃত্বাধীন আমি চৰকাৰখন 15 বছৰ দেখিলোঁ। তেওঁলোকৰ দুৰ্নীতি, ভ্ৰষ্টাচাৰ, অপশাসন এইবিলাকতো ইয়াৰ উপৰিও BTADত এটা সংঘাতময় পৰিৱেশ আছিলে। এই সংঘাতময় পৰিৱেশৰ পৰা আমি পৰিত্ৰাণ বিচাৰোঁ আৰু পৰিত্ৰাণ বিচৰাৰ কাৰণে সশস্ত্ৰ সংগ্ৰামৰ পন্থাটো BTCৰ পৰা সমূলি নিৎখাত হোৱাটো আমি বিচাৰোঁ আৰু সশস্ত্ৰ সংগ্ৰামৰ পন্থাক প্ৰমোদ বড়ো ডাঙৰীয়াই 4টা গ্ৰুপক NDAB গ্ৰুপক তেওঁ আলোচনাৰ মেজলৈ আনি এখন চুক্তি কৰিলে আৰু এই চুক্তিৰ BTR চুক্তিৰ জৰিয়তে আজি সশস্ত্ৰ সংগ্ৰামৰ পন্থা BTR পৰা আজি নোহোৱা হ'ল আৰু এই সশস্ত্ৰ সংগ্ৰামৰ পন্থাখন আৰু এই বিদ্ৰোহী সমস্যাটো BTRৰ পৰা নোহোৱা কৰিবৰ কাৰণে এই চুক্তিখন ৰূপায়ণ আখৰে আখৰে ৰূপায়ণ হ'বই লাগিব। নহ'লে এইখন চুক্তি ধোৱা চাঙত উঠিব। আমি তাৰ কাৰণে UPPLক আমি চৰকাৰত আনিব লাগিব আৰু স্থায়ী সমাধান হ'বলৈ BTR চুক্তি হ'ব লাগিব, সম্পূৰ্ণ হ'ব লাগিব, ৰূপায়িত হ'ব লাগিব আৰু ৰূপায়ণ কৰাৰ কাৰণে UPPLক দলক আনিব লাগিব আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ হয় প্ৰমোদ বড়ো ডাঙৰীয়াই কেৱল যে BTADৰ কাৰণে লাগিছে ঠিক তেনেকুৱা নহয়, তেওঁ সমগ্ৰ জাতি জনগোষ্ঠীৰ লগত এটা সুসম্পৰ্ক ৰক্ষা কৰি চলি আহিছে। বিগত সময়ত আপোনালোকে দেখিছে 26টা জাতীয় জনগোষ্ঠীয় সংগঠনৰ লগত তেখেতে একত্ৰীকৰণৰ কাম কৰিছে। গতিকে অসমৰ সকলো মানুহৰ লগত সম্পৰ্ক আছে। বড়ো, অনাবড়ো, ৰাভা যি জনগোষ্ঠী আছে, আজি BTADত আজি প্ৰায় 22টা জনগোষ্ঠী আছে, 22টা কমিউনিটি আছে। এই গোটেই কমিউনিটিৰ লগত এটা সুসম্পৰ্ক আছে, যাৰ কাৰণে আপোনালোকে লক্ষ্য কৰিছে UPPLত যেতিয়া প্ৰমোদ বড়ো ডাঙৰীয়া সভাপতিৰ দায়িত্ব ল'লে তাৰপিছত গোটেই সমগ্ৰ BTRত এটা সাংঘাতিক এটা পৰিৱৰ্তন আহিছে। সকলো মানুহে ইচ্ছাকৃতভাৱে স্ব-ইচ্ছাই মানুহে UPPL দলত যোগদান কৰিছে, যোগদানৰ জোৱাৰ উঠিছে আৰু ইয়ে প্ৰমাণ কৰে যে BTADত UPPLৰ দল জয় নিশ্চিত। আৰু আজি যি ধনশিৰি সমষ্টিত আমি দেখিছোঁ ইয়াতো ৰুজুগ্ৰা মুছাহাৰী ডাঙৰীয়াৰ সাংঘাতিকভাৱে প্ৰভাৱ পৰিছে। এতিয়া এটা সাংঘাতিক ৱেভ এটা বৈছে UPPL দলৰ আৰু এই ৱেভে 100% আমাৰ প্ৰত্যেকটো আমাৰ কেণ্ডিডেটক জয় কৰা নিশ্চিত কৰিব আৰু ৰাইজে এটা নিশ্চিতভাৱে চৰকাৰ সলনি হোৱাটো বিচাৰিছে। আৰু মই বড়ো জনগণক এটা অনুৰোধ জনাওঁ যে আপোনালোকে যেতিয়া BTC চুক্তি হৈছিলে BLT নেতাসকলক সন্মানাৰ্থে BTC চুক্তিক সন্মান জনাই আপোনালোকে আগ্ৰামৰ মহিলাৰ 15 বছৰ আপোনালোকে শাসনৰ গাদীত ৰাখিলে। এতিয়া এপছুৰ প্ৰাক্তন সভাপতি যিজন 11 বছৰকৈ তেখেতে জাতিৰ কাৰণে কাম কৰিলে প্ৰমোদ বড়ো ডাঙৰীয়া আৰু NDABয়ে 35 বছৰ ধৰি তেওঁলোকে কাম কৰিলে ৰাইজৰ কাৰণে, বড়োজনৰ কাৰণে তেওঁলোকে শ্বহীদ হ'ল। আজি তেওঁলোকে এখন BTR চুক্তি কৰিছে। এই চুক্তিখনক সন্মান জনাই বড়ো জনগণে কোনো ধৰণৰ চৰ্ত নোহোৱাকৈ আন্তৰিকতাৰে তেওঁলোকে UPPL দলক সমৰ্থন কৰক, UPPL দলক ভোট দিয়ক আৰু তেওঁলোকক BTR চুক্তিখন যাতে সফল ৰূপায়ণ কৰিব পাৰে তাৰ কাৰণে আপোনালোকে সহায়ৰ হাত আগবঢ়াওক। চাওক, অবড়ো সুৰক্ষা সমিতিয়ে হওক কিয়ে হওক এই কথাবিলাক হৈছে এইটো এটা ৰাজনৈতিক এটা কেন্দ্ৰিক এটা সংগঠন। আপোনালোকে দেখিলে অবড়ো সুৰক্ষা সমিতিৰ নামত যে ৰাজনৈতিক দলতকৈ MCLA MLA ইলেকশ্যন খেলাৰ মাথা তেওঁলোকে কৰি আছে। আজি হীৰাখৰণীয়াই ৰাজনৈতিক দল খুলি পেলালে এইবিলাকৰ নামত। গতিকে এইটো কোনো সুৰক্ষা দিব নোৱাৰে। সুৰক্ষা দিয়াৰ স্বাৰ্থটো সুৰক্ষাটো আৰু কোনো মানুহে দিব নোৱাৰে। সুৰক্ষা দিব লাগিব এজেঞ্চিবিলাক আছে, আমাৰ আৰক্ষী আছে, তেওঁলোকে অবড়োক সুৰক্ষা দিব। আজি চৰকাৰে সুৰক্ষা দিব। যদি চৰকাৰে আমি সেইকাৰণে আশা কৰিছোঁ যে আজি প্ৰত্যেকটো জাতি জনগোষ্ঠী অবড়োৱে হওক বড়োৱে হওক প্ৰত্যেক মানুহৰ সুৰক্ষা লাগিব। আজি সুৰক্ষা কেৱল আমি এটা জনগোষ্ঠী বা এটা অবড়োসকলে সুৰক্ষা নহয়, ইয়াত BTADত বড়ো অবড়ো সকলোৰে সুৰক্ষা লাগিব আৰু সুৰক্ষা নিশ্চিত কৰাৰ কাৰণেই আজি পৰিৱৰ্তন মানুহে বিচাৰিছে। গতিকে মই ভাবোঁ যে অবড়ো সুৰক্ষা সমিতি নামৰ এই ধৰণৰ বস্তুবিলাকে মানুহৰ মাজত বিভাজন সৃষ্টি কৰিছে। এই বিভাজনক মানসিকতা থাকিব নালাগে। আমি প্ৰত্যেকটো জাতি জনগোষ্ঠী BTADত এটা কমিউনিটি হিচাপে বাস কৰিব লাগিব। ইয়াত শান্তি সম্প্ৰীতিটো মূল কথা। ইয়াত আমি বিভাজন হৈ ডিভাইড এণ্ড ৰুল কৰি পলিচি কৰা। গতিকে মই ভাবোঁ যে অবড়ো সুৰক্ষা সমিতিয়ে হওক বা আৰু অন্যান্য যিসকল অবড়োৰ নাম লৈ পেলাই যিবিলাকে কাম কৰি আছে এই কথাবিলাকে কিন্তু অবড়োসকলৰ কাৰণেও সেইটো বেয়া কথা আৰু বড়োসকল আৰু বড়ো আৰু অবড়োৰ মাজত যিটো মানে ভাতৃত্ববোধ এই ভাতৃত্ববোধটো কিন্তু বিনষ্ট কৰিব আৰু এই কাৰণে মই এই ধৰণৰ কাণ্ডক মই সমৰ্থন নকৰোঁ। মই ভাবোঁ সকলোৱে মিলাই থাকোঁ। গোটেই BTR বা BTC-বাসী আমি এটা জনগোষ্ঠী, আমি এখন স্বায়ত্তশাসিত পৰিষদৰ অধীনত থাকিম। আমি সকলো উন্নতি সম উন্নতি সম বিকাশ গতিকে সম অধিকাৰ সকলোৰে থাকক। মই এনেকুৱা এটা BTR আশা কৰোঁ আৰু সেই আশা বাস্তৱায়িত কৰাৰ কাৰণে প্ৰমোদ বড়ো ডাঙৰীয়াই যথেষ্ট বুলি মই বিবেচনা কৰোঁ।